নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ মোৰ ইউটিউব চেনেললৈ। আপোনালোকে ইয়াৰ আগৰ ভিডিঅ'টোত দেখিছিলে এটা আমি নতুন গানৰ কাম কৰি আছিলোঁ আৰু সেই গানটোৰ আমি একদম শেষৰ পৰ্যায়ত উপস্থিত হৈছোঁহি। গানটো আমাৰ 28 তাৰিখে ৰিলিজ দিয়া হ'ব আৰু সেই উপলক্ষে আমি এটা সৰুকৈ ভিডিঅ' বনালোঁ। চাই থাকক আগলৈ ভিডিঅ'টো। এয়া দেখিছে আমাৰ কেমেৰামেন পৰেশ দাৰ এইটো ষ্টুডিঅ'। চাই থাকক ভিডিঅ'টো আগলৈ। আপোনালোকে আমাৰ খেন্দু গানটো এডিটিং চলি আছে আৰু এয়া চাহ খাব দিছে, চাহটো খাই লওঁ। এয়া আমাৰ খেন্দুৰ গানৰ একেবাৰে শেষ পৰ্যায়ত উপনীত হৈছোঁহি। এডিটিং আমাৰ পৰেশ দা এডিটিং কৰিছে। পৰেশ দা, কিবা এষাৰ কওক আপোনাৰ এডিটিঙৰ জাৰ্ণিটোত। গোটেই শ্বুটিং, ভিডিঅ' শ্বুটিং আপুনিয়ে কৰিছে, এডিটিং, গতিকে গোটেইখিনি কিবা এটা তাকে। চ' বন্ধু বান্ধৱীসকল, এইখিনিত এটা বিশেষ ঘোষণা। পিছদিনাৰ এডিটিঙত মই যাব নোৱাৰিলোঁ, সেইবাবে মোক ভিডিঅ' কৰি এডিটিঙৰ জেগাৰ পৰা পঠিয়াইছে। মই ভিডিঅ'টো এডিটিং কৰি আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ। চাই থাকক ভিডিঅ'টো। ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰি দিব। ধন্যবাদ। লাগি আছোঁ। অহা কাইলৈ ৰিলিজ হ'ব চাগে ন? অহাকালি আমি দিম, পৰহিলৈ দিব। 28 তাৰিখ। সকলোৱে চাব, শ্বেয়াৰ কৰিব, ভাল লাগিব। আমাৰ ইয়াৰ ছিংগাৰ আৰু ডাইৰেক্টৰ ছাৰ কিশোদা কিবা এটা কওক। সেইটোৱে আৰু আপোনালোকৰ আশীৰ্বাদ বিচাৰিছোঁ আমি। আমাৰ এইটো ভিডিঅ'ই আমাৰ এইটো ছেকেণ্ড গীত হয় আৰু আপোনালোকৰ ভাল কমেণ্ট বিচাৰিছোঁ। সকলোৱে শ্বেয়াৰ কৰিব আৰু ইয়াত এটা নতুনত্ব কিবা পাব বুলি আমি আশা কৰিছোঁ। আমাৰ ফালৰ পৰা দিবলৈ চেষ্টা কৰিছোঁ, কিন্তু আপোনালোকে কেনে ভাবিলে সেইটো আপোনালোকে আমাক কমেণ্ট আকাৰে জনাব। সুন্দৰ ট্ৰাই কৰিছোঁ আচলতে, সুন্দৰ গান আৰু হাৰ্ট টাচিং চং হয় আচলতে। আমাৰ পৰেশেও কৈছে হাৰ্ট টাচিং বুলি, সেইটো আপোনালোকে শুনিব। আৰু আমাৰ গোটেই ষ্টাফে ভাল এক্টিং ভাল কৰিছে, খুবেই ভাল কৰিছে। আপোনালোকে সেইটো চাব। হৃদয়, ডলি, আমাৰ নয়না সকলোৱে ভাল কৰিছে আৰু আমাৰ যিকেইজন আছে গৌতম দা, গৌৰৱ দা, আমাৰ অনুপম, সকলোৱে ভাল কৰিছে। আপোনালোকে সেয়াই চাব, চাই পেলাই ভাল কমেণ্ট কৰিব। আপোনালোকৰ ভাল কমেণ্টে আমাৰ উজ্জ্বল ভৱিষ্যত আৰু শ্বেয়াৰ কৰিব। সেইটোৱে, ধন্যবাদ। গানটোৰ বিষয়ে অভিনেতা অভিনেত্ৰীসকলে কি কয় শুনক। কাম এইটো ভাল লাগিছে। কেমেৰা আগত কাম কৰি আগত পোৱা নাছিলোঁ। এটা হিন্দী গানটো কৰিলোঁ, আপোনালোকে আদৰি লৈছে, ভাল লাগিছে। গতিকে এইটো আমাৰ দ্বিতীয় প্ৰজেক্ট খেন্দুৰ। গোটেই কাহিনীটোৱে অলপ কনচেপ্টটো অলপ বেলেগ হয়। মানে কি হয়, এটা কাহিনী এটা আছে। গোটেই কাহিনীটো এটা চুটি ছবি নিচিনাই হৈ গৈছে গোটেই গানটো। গতিকে আপোনালোকে চাব, ভাল বেয়া জনাব আৰু গানটো আদৰি ল'ব বুলি আশা ৰাখিলোঁ। ধন্যবাদ। অকণমান আমি গানটোলৈ অকণমান যাওঁ নেকি ন? অ'কে। এই গোটেই পৰিৱৰ্তন দেখা আমাৰ কৰি দেখাবতো নালাগে। এইটো আহিছে দেখা পাব আৰু লেভেলটো অকণমান বঢ়াবনে কাইলৈ?
নমস্কাৰ কাছিয়লী প্ৰডাকশ্যনৰ এটি নতুন গীত অহা 28 তাৰিখলৈ আপোনালোকৰ মাজলৈ আহি আছে গীতটিৰ নাম হৈছে সেন্দুৰ গীতটিৰ ৰচক পৰিচালনা আৰু কণ্ঠদান কৰিছে শ্ৰদ্ধাৰ কিশোৰ দাই আৰু ভিডিঅ'গ্ৰাফি কৰিছে আমাৰ পৰেশ দাই আৰু গীতটিত অভিনয় কৰিছে হৃদয় দা ডলিবা আৰু বিভিন্ন কলাকৌশলীৰ মাজতে মই নয়নায়ু অভিনয়ৰ এই পথাৰখনিত খোজ এটি পেলাইছোঁ আৰু আশা কৰিছোঁ আপোনালোকে আমাৰ এই ভিডিঅ'টি আঁকোৱালি ল'ব আৰু আমাৰ এই ভিডিঅ'টি উপলব্ধ হ'ব ধনী ৰেকৰ্ডছ ইউটিউব চেনেল আৰু ৰামধেনু চেনেলত আৰু আপোনালোকে যদি আমাৰ এই ভিডিঅ'টি চাই ভাল পায় তেনেহ'লে কমেণ্ট কৰি জনাব আৰু শ্বেয়াৰ কৰি দিব ধন্যবাদ নমস্কাৰ কাছিয়লী প্ৰডাকশ্যনৰ এটি সুন্দৰ গীত সেন্দুৰ অহা 28 তাৰিখ মঙলবাৰে ৰিলিজ হ'ব আৰু গীতটো আপোনালোকে ৰামধেনু চেনেল আৰু লগতে ধনী ৰেকৰ্ডছত উপভোগ কৰিব পাৰিব গীতটোৰ কথা সুৰ কিশোৰ দাৰ আৰু তেখেতেই গীতটোত কণ্ঠদান কৰিছে আৰু গীতটোৰ ভিডিঅ'গ্ৰাফি কৰিছে পৰেশ দা আৰু এডিটিঙো তেখেতৰে আৰু সেন্দুৰ গীতটোৰ খুব ধুনীয়াকৈ এটা ষ্টৰী কিশোৰ দাই লিখিছিল ষ্টৰীটো খুব ধুনীয়া খুব দীঘলীয়া আচলতে নাজানো কাহিনীটো ফুটি উঠিব পাৰেনে নাই আশা কৰিছোঁ আপোনালোকে ভাল পাব আৰু ষ্টৰীটোত বৰ্তমান সমাজত ড্ৰাগছে যি এটা ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে বৰ্তমান নৱপ্ৰজন্মৰ ওপৰত তাৰো ওপৰতো কিশোৰ দাই খুব ধুনীয়াকৈ ষ্টৰীটোত সুমুৱাইছে আচলতে আশা কৰোঁ ভাল পাব আপোনালোকে গীতটো আৰু এই দিশত আমি কেমেৰাৰ সন্মুখত কাম কৰাৰ বৰ বেছি অভিজ্ঞতা নাই এইটো দিশত আমি প্ৰত্যেকজন নতুন কিশোৰ দা পৰেশ দা ইমান ধুনীয়াকৈ শিকাইছে বুজাইছে খুব ভাল লাগিছে তেখেতসকলৰ লগত কাম কৰি ইমান অভিজ্ঞ ব্যক্তিৰ লগত কাম কৰিবলৈ পাইছোঁ খুব ভাল লাগিছে আৰু গীতটোৰ লগত জড়িত প্ৰত্যেকজন ব্যক্তিয়ে খুব কষ্ট কৰিছে আৰু আমি সকলোৱে মিলি জুলি কামবোৰ কৰিছোঁ খুব ভাল লাগিছে আশা কৰোঁ আপোনালোকে আমাৰ গীতটো আদৰি ল'ব ধুনীয়াকৈ কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু লগতে আমাৰ অতি মৰমৰ ভাইটি দাদুৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব ভিডিঅ'বোৰ শ্বেয়াৰ কৰিব লাইক কৰিব কমেণ্ট কৰিব আজিলৈ ইমানে ধন্যবাদ কাৰোৰে পৰা মই পোহৰ বিচৰা নাই এন্ধাৰো বিচৰা নাই কেৱল মৰম নিভাজ মিঠা মৰম বিচাৰিছো চকু দুটাই যেন চিঞৰি চিঞৰি কাৰোবাক কৈছে প্লিজ মৰম দিয়া মোক মৰম দিয়া মোক মৰম কাষলে আজি ভিডিঅ'টো কেনে লাগিল কমেণ্ট কৰি জনাব আৰু আমাৰ আহিবলগীয়া যিটো সেন্দুৰ গানৰ ভিডিঅ' সেইটোৰ ভিডিঅ' এইটো প্ৰমো হয় আপোনালোকে 28 তাৰিখে ইউটিউবত দেখিব পাব ধনী ৰেকৰ্ডছ আৰু ৰামধেনু চেনেলতো উপভোগ কৰিবলৈ পাব গতিকে ভিডিঅ'টো কেনে লাগিল জনাই লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দি আৰু কাষত থকা ঘণ্টি বটনটো দবাই দিব যাতে আহিবলগীয়া ভিডিঅ'সমূহৰ ন'টিফিকেশ্যন আপোনালোকে পাই থাকে ধন্যবাদ